আজি আমি আলোচনা কৰিম অৰুন্ধতী ফোন আঁচনি। এই আঁচনিটো নতুনকৈ আকৌ আৰম্ভ হৈছে অনলাইন কৰিবলৈ। তো এই আঁচনিটোৰ আপোনালোকৰ কি কি লাভ হ'ব আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আঁচনিখনৰ বৈশিষ্ট্য আৰু প্ৰয়োজনীয় নথিপত্ৰ আৰু কি কি যোগ্যতা লাগিব সবিশেষ জনাম এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ভিডিঅ'টো, তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আঁচনিটো 50 লাখ টকাৰ আৰ্থিক সাহায্য, বিবাহৰ বাবে ফোন কিনিবলৈ 40,000 টকা দিব চৰকাৰৰ ফালৰ পৰা। তো অৰুন্ধতী গোল্ড আঁচনিৰ হেল্প নাম্বাৰ আছে, আপোনালোকক হেল্প নাম্বাৰটো আমি স্ক্ৰীনত দেখুৱাই দিম। এইটো হেল্প নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব কেনেকৈ কি কৰিব লাগে সেইটো চাব। তে আঁচনিখন লঞ্চ হৈছিল আপোনালোকৰ 31 ডিচেম্বৰ 2020 চনত। উদ্দেশ্য আছিল নৱবিবাহিত ছোৱালীক সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰা আৰু লাভ কৰা 50 লাখ টকাৰ আৰ্থিক সাহায্য, বিবাহৰ বাবে ফোন কিনিবলৈ 40,000 টকা আৰু নডেল বিভাগটো আছিল আপোনালোকৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, অসম চৰকাৰৰ। অৰুন্ধতী ফোন আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনি 2020 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। ইয়াক অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পৰিচালনা কৰে। বাল্য বিবাহ, নাৰী প্ৰাণ হত্যা, যৌতুক আদি সামাজিক দুষ্টতাৰ সন্মুখীন হৈছে দেশৰ অধিকাংশ অঞ্চল। অসমত যৌতুক ব্যৱস্থাৰ অস্তিত্ব নাই যদিও তথাপিও প্ৰতিজন পিতৃ মাতৃৰ ইচ্ছা যে তেওঁলোকে যিমান পাৰে দান কৰি নিজৰ কন্যাক বিয়া কৰাওক। বিবাহত সোণ দিয়াটো সদায় শুভ বুলি গণ্য কৰা হৈছে। প্ৰতিজন পিতৃ মাতৃয়ে বিশ্বাস কৰে যে কন্যাৰ বিয়াত সোণৰ উপহাৰে তাইৰ সামাজিক আৰু অৰ্থনৈতিক মৰ্যাদা বৃদ্ধি কৰিব। কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ বাবে এই হেঁপাহ কেতিয়াবা আধৰুৱা হৈয়েই থাকে। এনে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক মনত ৰাখি অসম চৰকাৰে আৰম্ভ কৰিছে অৰুণৱতী ফোন আঁচনি। এই আঁচনিৰ অধীনত 50 লাখ টকাৰ আৰ্থিক সাহায্য, 40,000 টকা কন্যাৰ বিয়াৰ বাবে ফোন কিনিবলৈ দিয়া হ'ব। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে বিবাহটো বাধ্যতামূলকভাৱে বিশেষ বিবাহ আইন 1954ৰ অধীনত পঞ্জীয়ন কৰা হ'ব লাগিব। কন্যাৰ বয়স 18 বছৰ আৰু দৰাৰ বয়স 21 বছৰ হ'ব লাগে। এই আঁচনিৰ সুবিধা অৰুণৱতী গোল্ড আঁচনিয়ে নাম দিছে। এই আঁচনিৰ বাবে যোগ্যতা হ'ল কোন যোগ্যতা, দৰা কন্যা অসমৰ বাসিন্দা হ'ব লাগিব। দৰা কন্যাৰ বয়স ক্ৰমে 18 বছৰ আৰু 21 বছৰ হ'ব লাগে। দৰা কন্যা অন্ততঃ HSLC বা সমতুল্য উৎপন্ন হ'ব লাগিব। কন্যাৰ বাৰ্ষিক পৰিয়ালৰ আয় 50,000 টকাতকৈ বেছি হ'ব নালাগে, বছৰি 5 লাখ টকা। বিবাহটো বিশেষ বিবাহ আইন 1954ৰ অধীনত পঞ্জীয়ন হ'ব লাগিব। কন্যাই বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা দিনটোতে অৰুণৱতী ফোন আঁচনিৰ বাবে আবেদন কৰিব লাগিব। বিবাহ 1 ডিচেম্বৰ 2019 বা তাৰ পিছত হ'ব লাগে। বিবাহ পঞ্জীয়ন 2020 চনৰ 1 জানুৱাৰী বা তাৰ পিছত হ'ব লাগে। আৰু ইয়াৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? অসমৰ বাসস্থানৰ প্ৰমাণপত্ৰ লাগিব, বয়সৰ প্ৰমাণপত্ৰ লাগিব, বিবাহৰ প্ৰমাণপত্ৰৰ প্ৰমাণিত প্ৰতিলিপি লাগিব, আয়ৰ প্ৰমাণপত্ৰ লাগিব, বেংকৰ পাছবুকৰ কপি লাগিব, গাঁৱৰ বা গাঁওবুঢ়া মোজাদাৰে প্ৰদান কৰা প্ৰথম বিবাহৰ প্ৰমাণপত্ৰ লাগিব। আৰু এই আঁচনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন বা এপ্লাই কৰিব? এই আঁচনিৰ বাবে আবেদন কৰাৰ একমাত্ৰ উপায় হ'ল অৰুণৱতী গোল্ড আঁচনি পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদন পত্ৰত থকা সবিশেষ এই ভিডিঅ'ত আমি জনাম। এটা সামাজিক সম্প্ৰদায় বাছনিকৰণ, চাহ জনজাতি সম্প্ৰদায় আৰু আন কিছুমান বাৰ্ষিক পৰিয়ালৰ আয়। তো আপোনালোকক কেনেকৈ এই গোল্ড আঁচনিত, অৰুণৱতী গোল্ড আঁচনিত আবেদন কৰিব সেই লিংকটো আমি আমাৰ ডিছক্ৰিপশ্যনত দি থওঁ। আপোনালোকে সেই লিংকত জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।